গুড মৰ্ণিং বন্ধুসকল। মই এতিয়া গা চা ধুই ৰেডি হ'লোঁ। আজি ভোগালী বিহু। আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু বিহু বুলি আজি একো নাই, ঘৰতে আছোঁ। পাছবেলা ক'ৰবাত যাব লগা হ'বও পাৰে। আৰু আমাৰ ঘৰত চবে মেজি চেজি ফুৱাই আছে। মই গা চা ধুই ৰেডি হৈছোঁ এতিয়া যাবলৈ। যাওঁ বলক মেজি ফুৱা চামগৈ আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। মই আহি প্ৰথমতে চাহখিনিকে বনাই ল'লোঁ চবেই খাওঁ বুলি। এইবাৰ বিহু বুলি বেছি পিঠা বনাব পৰা নগ'ল, সেইটো কাৰণে মিঠাইকে দুটামান আনিলোঁ কিনি। মেজি শেষেই হ'ল, মই দেৰিকৈ আহি পাইছোঁহি, বহুত লেট হৈ গ'লোঁ। আমি এতিয়া সকলোৱে চাহ খাইছোঁ, মা দেউতাহঁতে। মেজি চেজি ফুৱাই আহি অলপ বহিছোঁ আৰু ৰ'দতে। ৰ'দ নাই তেওঁ। মই গা পা ধুই যাওঁ মানে সৰু মেজি বনাইছিলে আমাৰ ঘৰৰ মুখতে, শেষেই হ'ল আৰু। এতিয়া আহি ৰ'দতে বহিছোঁ, ৰ'দটো ইমান নাই। তাৰপৰা চাহ তাহ খালোঁ। এতিয়া ঘৰতে আজি আৰু বিহু বুলি ক'তো যোৱা তেনেকৈ প্লেন নাই। আৰু এতিয়া এনেই বহি আছোঁ ইয়াতে আৰু দেখাই যাম ভিডিঅ'টো কি হয় কি নহয়। বিশেষ একো নাই, এনেই ঘৰতে আৰু চাই থাকিব। এয়া মেজি প্ৰসাদ তেতিয়া চবেই খাই আছে ইয়াৰ পৰা লৈ। চবকে জলপান দিওঁ বুলি উলিয়াইছোঁ। মই পিছে মানে দৈ চিৰা খাই বেয়া পাওঁ। মায়ে গুৰ কাটিছে দেউতাক জলপান দিবৰ কাৰণে, আৰু ঘৰৰ দৈয়ে হয়, খাবলৈ ভালেই হ'ব। মই চাগে দৈকে খাম। বিহু বুলি দৈ গাখীৰকে খাইছোঁ। জলপান খাই বেয়া পাওঁ, দৈকে লৈছোঁ আৰু এয়া দৈ খাইছোঁ মই। ঘৰৰ দৈ হয়। ঘৰৰ দৈ টেকেলি কৰিছিলে, খাবলৈ বহুত ধুনীয়া হৈছে। বিহু বুলিয়ে দৈকে খাইছোঁ আৰু। এই মানুহজন যেন দেখিছে, এয়া মোৰ বৰ্তা হয়। তেওঁক মানে সেৱা কৰিম বুলি গম পাইছে, সেইটো কাৰণে হাঁহি আছে। মই তেওঁক বিহু বুলি সেৱা কৰোঁ আৰু সেইকাৰণে মানে তেওঁ হাঁহি আছে, চাই আছে। তেওঁ আশীৰ্বাদটো দিবও জনা নাই মোক। আশীৰ্বাদ দিলে বাৰু তেওঁ ধুনীয়াকৈ। বিহুৰ দিনাখন ক'তো যোৱা নহ'ল। মই ৰাতি খাবৰ কাৰণে মাংস বনাইছোঁ, আৰু মায়ে মাছৰ চব্জি বনাইছে, তাকে খালোঁ আৰু। এই মাছৰ দালি আৰু মই বনোৱা মাংসখিনি ৰেডি হৈ গ'ল, আৰু আমি এতিয়া খাব লাগিব। দিনটো কিছু কাম বন কৰাৰ পিছত আজি ঘৰতে থাকিলোঁ বিহুৰ দিনা, আৰু ঘৰতে থাকি এনেই ঘৰৰ কাম চাম কৰিলোঁ। ভিডিঅ' বনোৱা নহ'ল। এতিয়া ৰাতি ভাত বনালোঁ, মাছৰ আঞ্জা আৰু মাংস চাংস বনাই এতিয়া হৈ গ'ল। এতিয়া খাব লাগিব। এতিয়া মই অকণমান বিচনাতে বহি ভিডিঅ'টো বনাইছোঁ, আৰু আজি বিহুৰ ইমানেই ভিডিঅ' বনালোঁ। আৰু চাই থাকক ভিডিঅ'বিলাক। মোৰ ভাগৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আজিলৈ ইমানতে থ'লোঁ, বাই বাই।